গুড মৰ্ণিং আৰু আপোনালোক সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালে। আৰু এতিয়া ৰাতিপুৱাই বহি আছোঁ মানে আগফালে বাৰান্দাত কাম বন কৰি প্ৰায়খিনি আজৰি। আজি ভিডিঅ'ত একদম পূৰা মৰাণৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই। আজি মৰাণত আছে যিহেতু গম পাইছে, সেইদিনা আহিলোঁ আৰু কাম বনখিনি প্ৰায় আজৰি। গা ধোৱা কাপোৰখিনিহে ধুবলৈ আছে, বাকী চব কৰা হৈ গ'ল। আৰু যিমানখিনি পাৰোঁ আজি ভিডিঅ'টো দেখাই যাম, আজিৰ দিনটো কিনো কৰোঁ তাকে। ঠিক আছে, ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ তেনেহ'লে। হেল্ল', আজি একদম ভিডিঅ' কৰিব পৰাই নাই, কৰিমকৈ শুইছোঁ বহিছোঁ, তথাপিও ভিডিঅ' কৰিব পৰা নাই, মানে একো দেখাবই পৰা নাই। আজিৰ দিনটো দেখাম বুলি কিনে ভাবি ভিডিঅ' অকণমান এডিটিং কৰিলোঁ, মানে 3 দিনমান হ'ল ভিডিঅ' দিয়াই নাই। ঘৰলৈ অহাৰ পৰা বিজি হৈ গ'লোঁ পূৰা। বাই কৈছে তো আৰু এতিয়া আলহী আহিছে, তো খানা বনাই আছোঁ। এতিয়া সন্ধিয়া 6টা বাজিলে, 4টামান বজাত আহিছিলে, মানে মাহীৰ ছোৱালীজনী আহিছে বা, তো ভাত খুৱাই পঠিয়াম বুলি ভাবিছোঁ। তো সেইটো কাৰণে বনাইছোঁ। কি বনাইছোঁ ৰ'ব এবাৰ দেখাওঁ। মানে মাছৰ কাৰণে বিলাহী জোল, তাৰপিছতে এয়া পাভ মাছ এটা এখনি লৈছিলে, ৰাম পৰি গৈছেগৈ দেখিছেনে মাছখিনি। এয়া এতিয়া কাৱৈ মাছটো আছে 2জনী, সেই এনেকৈ ভাজা হ'লে আৰু প্ৰায়খিনি। তো এইখিনি দেতালৈ অকণমান টাইটকৈ ফ্ৰাই কৰি থৈছোঁ। আৰু বাই কি বনাইছোঁ, ইয়াতে দাইল হৈ গ'ল, এইপিনে ভাত হৈ আছে। আমিতো নাখাওঁ এতিয়া ইমান সোনকালে। আৰু এইফালে ব্ৰইলাৰ মাংস বাই বনালে, অকণমান গ্ৰেভিকৈ। আৰু এইফালে লোকেল চিকেন অকণমান ড্ৰাই, অলপ আছিলে মাংস। লাগি আছোঁ। এতিয়া কেইটা বাজিলে? 6টা বাজিবলৈ হ'ল, দেখিছেনে? 6টা বাজিবলৈ আৰু 10 মিনিট আছে। সেইখিনিকে কাম বন কৰি আছোঁ। পিঁয়াজৰ বাকলি এডোখৰ ইয়াতে পৰিছে। মানে ভিডিঅ' ঘৰলৈ আহিলে মানে মানুহ ইটো সিটো আহি থাকে ন, বিজি হৈ থাকোঁ, সেইকাৰণে ইমান ভিডিঅ' কৰাই নহয়। তাত থাকিলে আকৌ একোৱেই কাম নাথাকে ইটো সিটো। বাৰু ইয়াতো সেনেকুৱা কাম নাই, তথাপি মানে আৰু ন অকণমান এইখিনি কৰি লওঁ। আৰু আলহী চালহী গ'ল, এতিয়া একদম আৰাম বহি আছোঁ। অথনি একেলগে চব বনাই দিলোঁ, আৰু ৰাতি সাঁজ অকল ভাত বনালে হৈ যাব, বাকী চব বনোৱা আছে। তাৰপিছত খাম আৰু এতিয়া শুই থাকিম। আৰু কাইলৈ ভিডিঅ' মানে আজিতো অলপমান হ'ল ন, তো সেইটো কাৰণে কাইলৈও কৰিম আৰু ভিডিঅ'টো কণ্টিনিউ। তো সেয়া আজি ইমানখিনিতে সমাপ্ত হ'ব আৰু, কাৰণ ভাত খাম আৰু শুম, আৰু বেলেগ একো কাম দেখাবলগীয়া নাই বা ক'ৰবাত যাবলগীয়াও নাই ন, তো সেইটো কাৰণে ঠিক আছে। আজিৰ কাৰণে বাই বাই, আকৌ কাইলৈ লগ পাই আছোঁ। কি হ'ল? কি হ'ল? কি হ'ল? শুইছা? হেল্ল', গুড মৰ্ণিং। আৰু এতিয়া আজি নেক্সট ডে, কালিতো ভিডিঅ' কৰা নহ'লে বেছি। চাইছা? অস্কাৰে চাই আছে মোক। এতিয়া চব্জি কাটি আছোঁ, ৰাতিপুৱা ডাইৰেক্ট ভাতেই বনাম আৰু ৰুটি চুটি নাখাওঁ। কি হ'ল এইটো চাই? কি হ'ল? মই চব্জি কাটো দেই,
सब्जी काटूंगी मैं सब्जी काटूंगी हाय बिस्वा हाय बिना sit sit boy bade good boy good boy loa hai cha ai quá lên ra मुझे हाथ भूख लगी से तुम्हें ना ये बोला है भूख लगी से ना तुम्हें भूख लगी से ना ओ खोजुआছে লৰাটো खोजुआছে কোনি পাউডাৰ দিলা কালি দেখিছেনে আকৌ খেলিব লাগে মায়ে মাৰিছে ঐ মোক হাতখন কামুৰি দিব লৈছে খেলিব লাগে হাই কৈ দিয়া হেল্ল' ফ্ৰেণ্ডছ অকল কামুৰি খেলে খেলে আৰু আজি মৰাণত বতৰ বেলেগ মজা আৰু বিৰাট ধুনীয়া ৰ'দটো দিছে দেখিছেনে কেনেকুৱা ধুনীয়া ৰ'দ মানে বতৰ বহুত ধুনীয়া আজিও একদম কেমেৰাও ধুনীয়া বনাই দিছে মোক চফা লাগিছে ইমান ধুনীয়াকৈ ৰ'দটো দিছে নহয় তো মায়ে ধান এখিনি উলিয়াই লৈছে কাৰণ একদম বৰষুণকৈ শুকুৱাবই পৰা নাই ন মানে কি বুলি কয় চাউল খুন্দোৱা আছে কিন্তু তথাপিও মানে ৰিস্ক ল'ব নোৱাৰি যে সেইটো কাৰণে আজিয়ে মানে হেৰি ধানখিনি শুকুৱাই যাব চাগে 12টা বজালৈকে আৰু মই এইফালে চব্জি বনাই আছোঁ যিহেতু 8টা বাজি পাৰে হ'ল খানা মই এতিয়ালৈকে একো খোৱাই নাই গৰম পানী এগিলাচ কৰিম আৰু খাম চব্জি কাটিবলৈ আহিলোঁ হেৰি অস্কাৰ আহি গ'ল একদম কি কৰিব উপায় নাই আৰু সেয়ে আপোনালোকক দেখাই যাম আজি দিনটো যিমানখিনি পাৰোঁ হা আৰু সেয়াই আৰু ঠিক আছে এতিয়া চব্জি বনাই লওঁ ভাত বনাই লওঁ দাইল বনাব লাগে নেকি মাক সুধি আহোঁগৈ পটককৈ ৰং মাৰি আছোঁ আজি মানে এইখিনি তেলৰ চিকটি পৰি কিনে মানে পূৰা মানে হেৰি হৈ আছে কি পুৰা বেয়া হৈ গ'ল গ্ৰিলখন তো সেইটো কাৰণে ভাবিলোঁ কালাৰ এটা ময়ে কৰি দিওঁ কোনে পইচা দিয়াতকৈ নিজে জানুৱাৰী যেতিয়া নেকি মাৰিব ন নিজে কৰিলে ভাল হয় নাই যিকোনো চব কাম মানে আনৰ ওপৰত ভৰসা কৰিব নালাগে হয়নি কওকচোন নিজেও কৰিব লাগে কিছুমান কাম যদিহে পাৰে আৰু ঘৰত মই এনেই বহি বৰ লাগি আছিলোঁ চ' ভাবিলোঁ কালাৰকে কৰোঁ অলপমান আমনি লাগি যায় কিমান শুন ন সেইটো কাৰণে আৰু অকণমান কামো ওলাই যাব টাইম লাগিব আৰু তাৰপিছত শুকাই যাব ৰ'দটো দিছে যে বৰ ধুনীয়াকৈ সেইটো কাৰণে ৰ'দ দিয়াৰ কাৰণে মাৰি দিছোঁ আৰু ইমান লেতেৰা হৈ গৈছে আৰু হোৱাইট কালাৰ মৰা আছিলে যে একদম ফিনিচিং ভাল নহয় দেই তথাপিও আৰু দেখিবলৈতো অকণমান শুৱনি লাগিব ঠিক আছে মাৰি লওঁ
আপোনালোকৰ সেইদিনা বতৰ কেনেকুৱা জনাব। আমাৰ ইয়াত আজি একদম বেয়া ধুনীয়া ৰ'দ দিছে দেই মৰাণত। ঠিক আছে। হাই, হেল্ল', অস্কাৰ। আমাৰ অস্কাৰ একদম ধুনীয়াকৈ শুই আছে। ভাল ল'ৰা, ভাল ল'ৰা, ভাল ল'ৰা ন তুমি, হয় নাই? গা ধুইছে। কাপোৰ ধুই আছোঁ লগতে আমাৰ অস্কাৰক গা ধুৱাই দিছোঁ ধুনীয়াকৈ। মানে বায়ে ধুৱাইছে আৰু তাই ওকণি হৈছে সেইকাৰণে ফণিয়াই দিছে পূৰা চেম্পু লগাই। বোলে কাপোৰ ধুই আছোঁ মানে মুখখিনি নহয়, এইখিনি কিবাকিবি দিয়া আছে। মুখখিনি ধোৱাই নাই, গা ধোৱা কাপোৰ 12টা-1টা বাজিলে। ৰং মাৰোঁতে এখন হাতত গোটেই ৰং মৰা চিন্তাটো থাকিব লাগিব ন, সেইটো কাৰণে আৰু